গণপৰিষদে UPPL দল ৰাইজৰ অন্তৰত আছে, হৃদয়ত আছে আৰু আমি নিৰলসভাৱে ৰাইজক সেৱা কৰি আহিছোঁ। এই 5টা সমষ্টিৰ ৰাইজক আগন্তুক দিনত আমি মিত্ৰজোঁটে সেৱা কৰাৰ আমাৰ দুৰ্বাৰ ইচ্ছা আছে আৰু নিশ্চয় সেই সেৱা কৰাৰ সুযোগটো আমাৰ তামোলপুৰবাসী ৰাইজে আমাক দিব। স্যাৰ, যেহেতু কংগ্ৰেছেও দিব, BPF-এও দিছে, এবাৰ উৎখাত হ'ব কংগ্ৰেছ BPF? এইবিলাকতো নাই হেনো উৎখাতবিলাক। উৎখাতটো আগতে অসমৰ ৰাইজে কৰিছে, এই নতুনকৈ উৎখাত হ'বলগীয়াতো একো নাই। কাৰণ কিয় এতিয়া বিভিন্ন ধৰণৰ কথা বিভ্ৰান্ত দি পেলাই বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বিভিন্ন কথা কৈ আছে, কিন্তু ৰাইজে কি কৈ আছে? ৰাইজে অসমৰ ৰাইজে যিহেতু আমাৰ লগত আছে, BTR-ৰ ৰাইজ আমাৰ লগত আছে, গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জনতা পাৰ্টি বা UPPL বা অসম গণ পৰিষদৰ প্ৰাৰ্থীকে দিব। যিহেতু এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী নাই, গতিকে অসম গণ পৰিষদৰ আমাক সমৰ্থন জনাব। ইতিমধ্যে আমাৰ 3গৰাকী সভাপতি, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা, আমাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু আমাৰ UPPL-ৰ সভাপতি প্ৰমোদ বৰা ডাঙৰীয়া যুটীয়া সংবাদমেল পাতি পেলাই কালি অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে, 5টা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। মই আশা ৰাখিছোঁ আশীৰ্বাদ তেওঁলোকে আগন্তুক দিনত নিশ্চিত ৰূপত দিব। 5টা সমষ্টি দখল কৰাটো নিশ্চিত? এতিয়ালৈ যি ধৰণে আমি কাম কৰি আছোঁ, ৰাইজক সেৱা কৰি আছোঁ, গতিকে আগন্তুক দিনত সেই 5টা সমষ্টিটো ৰাইজক আমি সেৱা কৰিব লাগিব, সেইটো হিচাপে মই দেখিছোঁ নিশ্চিত। স্যাৰ, যেহেতু আপোনালোকৰ BJP নেতা ইমৰান মুছাহাৰী নিৰ্দলীয়ভাৱে আজি ইয়াত মনোনয়ন পত্ৰ ৰাখিলে, কিবা বেমেজালি হ'ব পাৰে নেকি ৰামপুৰ সমষ্টিত? নাই, এনেকুৱা কোনো কথা নাই। কাৰণ কিয় তেখেতে আগতে BPF কৰিছিলে, তাৰপিছত BJP কৰিলে। এইবাৰ যিহেতু এই চিটটো যিহেতু নিশ্চিত ওপৰত যিহেতু UPPL-ৰ এজন বিধায়ক স্বৰ্গগামী হোৱাৰ কাৰণে আমাৰ বাই ইলেকশ্যন হৈছে, স্বাভাৱিকতে এই চিটটো দিব লাগিব, UPPL-ক চিটটো দিব লাগিব। মিত্ৰতা ধৰ্ম আমি পালন কৰি আছোঁ। এই ক্ষেত্ৰত তেখেতে টিকটৰ পৰা বঞ্চিত হোৱা নাই। টিকটৰ পৰা বঞ্চিত কেতিয়া হ'লহেঁতেন? যদি BJP-ৰ কোনোবা যদি প্ৰাৰ্থী থাকিলেহেঁতেন। গতিকে সেইকাৰণে ইমৰান মুছাহাৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, তেখেতে যাতে মনোনয়ন পত্ৰ যাতে পৰিহাৰ কৰে, পৰিহাৰ কৰি পেলাই যাতে দলৰ লগতে থাকে। কাৰণ কিয় আমি BJP-টোক বঞ্চিত কৰা নাই। যিহেতু বিধায়কগৰাকী আছিল UPPL-ৰ, স্বাভাৱিকতে এই চিটটো UPPL-ত যাব। স্যাৰ, হাগ্ৰামা মহিলাই কৈ আছে BJP আমাক আঁকোৱালি ল'ব, তেখেতে ঘোষণা কৰিছে মিত্ৰতা হ'বলৈ, আপুনি কি কয়? মই মোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কি কয় মই সেইটোহে জানো, মোৰ ৰাজ্যিক সভাপতিয়ে কি কয় সেইটো জানো। ৰাজ্যিক সভাপতিয়ে যোৱাকালি ঘোষণা কৰিছে আমাৰ মিত্ৰতা আছে অসম গণ পৰিষদৰ লগত আৰু UPPL দলৰ লগত। গতিকে অকলে যদি কোনোবাই যদি কিবা কথা কৈ থাকে, এতিয়া কোনোবাই এতিয়া বিয়া এখনত গ'লে, নামাতা বিয়া এখনত গ'লে এতিয়া মানুহজনক এতিয়া মানে খাব নিদিব নেকি, হয়নে নহয়? সেই তেনেকুৱা ধৰণৰ হৈছে। নামাতা বিয়া এখনত যদি কোনোবাই যদি আহি পেলাই যদি কিবা এটা কয়, আমিতো উলিয়াই দিব নোৱাৰোঁ। স্যাৰ, হাগ্ৰামা মহিলাৰ মেইন ইছ্যুটো কি বুলি ভাবে, উদ্দেশ্যটো কি বুলি ভাবে আপুনি? একো নাই, উদ্দেশ্যহীন ইছ্যুহীন একো নাই। মোৰ কাৰণেতো এইটো একো ইছ্যুৱে নহয়। এইটো কিবা বিপদৰ পৰা বাচাৰ বাবে কৈ আছে নেকি? নাজানো, সেইটো মই নাজানো, তেখেতে জানিব, কাৰণ তেখেতৰ কথা সেইটো। এতিয়া আমি দল কৰিছোঁ, দলখন সন্মুখত ৰাখিছোঁ, দলক প্ৰতাৰণা কৰা নাই। ৰাষ্ট্ৰীয় সভাপতিয়ে যদি কয়, ৰাজ্যিক সভাপতিয়ে যদি কিবা এটা নিৰ্দেশনা দিয়ে, আৰু সেইটো আমাৰ কাৰণে চূড়ান্ত সিদ্ধান্ত। कालनि मिनिस्टार आरो गसाइगावआव जि आसामनि BJP-नि प्रेसिडेन्ट भवेश कलिता बिथाङा बाहागो लाहैदों आरो मोनसे मोजां थासारियाव नमिनेशन होनाय जाबाय आरो नैबे बिसायख'थियाव गोबां भटआव जोंनि सानैबो बिजाथिया देरहागोन बेयो रोखा जाबाय। मानोना दायो जोंनि थासारिया जोबोद सोलायदों। मोनसे समनि जि हिंसायारि थासारि बियो जोबनानै फैदों, जाख्ल'नायनि थासारिया जोबनानै फैदों, मोजां मोनसे थासारियाव जों बयबो फैनो हादों। दा बेनिखायनो जोंखौ बयबो मदद होनो दिनै आवगायबोदों आरो आं मिजिंथियो जे गोबां भटनि मोनसे माबाजों गोबां भट मोनसे मोननायजों जोंनि बिजाथिया देरहागोन। जेरावनोखि बिथाङा माने बे बिथांनिसो बाथ्रा, टिकेट होनाय होयैया बे जोंनि पार्टिनिसो डिसिसन। आंथ' हारसिंनो जेबो डिसिसन लानो हाया। जोङो मोनसे हाइ पावार कमिटि दानानै होदों, जेराव जोंनि डिपुटि चिफ गबिन्द बसुमतारी बिथाङा चेयारमेनमोन आरो जोंनि माखासे MLA-फोर दङ। दा बेयाव डिसिसन जादों जे जेखौ जायनो होनांगौ बिनोनो टिकेट होदों। दा बेवहाय आं पार्टिनि आफादगिरि हिसाबै आं हारसिंनो डिसिसन लानायनि जेबो गोहो गैया। मानोना जोंनि दला जाबाय डेम'क्रेटिक मोनसे दल। हाग्रामा महिलारिया माने BJP-जों लोगो जानानै दं। इतिमध्ये BJP-नि प्रेसिडेन्टआ मैया स्पष्ट खालामनानै होबाय, गोबां मन्थ्रिफ्रा स्पष्ट खालामनानै होबाय जे बेवहाय जेबो लोब्बा गैया। हाग्रामा महिलारि बिथाङासो गावनि थाखाय, गावनि लाबा लाबनि थाखाय बे खोथाफोरखौ बुंबाय थादों। आरो AJP-नि सासे बिजाथि हिसाबै 52 नं तामुलपुर समष्टिनि बिजाथि हिसाबै आं जोबोर गोजोननाय मोन्दों, गोसोआव जोबोर खुसि मोन्दों।
जेरावनोखि दा बिजेपिया सापर्ट होदों नाथाय बिजेपिनि माबा लिडार इमानुएल मुसाहारियाबो माने नमिनेसन होदों बे बेलायाव नोंथाङा मा बुङो? जोंहा बिजेपि इउपिपिएल जिएसपि आरो एजिपि मोनब्रै राजखान्थि हान्जाजों जों बिजाथि होबाय आरो दा बिजाथि होनायनि उनाव दिनै इमानुएल मुसाहारि बिथाङाबो बिजाथि होदों। बिथाङा माबायदि बिजाथि होदों हयथ' जों कागजखौ नुवाखै, खिन्थु बिथाङा बिजाथि होदों। बिजेपिनियाव थानानैबो बिथाङा बिजाथि होदों, खिन्थु बिजेपिया मोनसे नेमखान्थिजों सोलिग्रा मोनसे राजखान्थि हान्जा, भारतनि मोनसे देरसिन राजखान्थि हान्जा। दा बिथांमोना मोनसे सिस्टेम थायो जे गावनि राजखान्थि हान्जानि जुदि आयेन नियम खान्थि मानियाब्ला हयथ' बिथांमोना नेसेसारि एक्सन हयथ' लागोन बा लानो हागौ। दा बेखायनो बिथांनि सायाव हयथ' बिजेपि दोलोनिफ्राय गुबुन माबा मोनसे साननो हागोन, खिन्थु बिजेपिनि दिनैहाय जोङो नमिनेसन फाइल खालामनायाव जोंनि मानगोनां मन्त्रि रन्जित दास बिथाङा जोंजों दंफायो, बिटिआरनि चिफ मानगोनां प्रमद बर' सार बिथाङा दङ। दा बे हिसाबै जों बिजेपि इउपिपिएल जिएसपि आरो एजिपिआ दिनै जथायै नमिनेसन फाइल खालामो। जेरावनोखि दा तामुलपुर आङो जोंहा मानगोनां इमानुएल मुसाहारि बिथां दङ, बारग' एमएलए, आरो बारग' इएम गणेश कछारि बिथां दङ। दा बिथांमोना गोहोगोरा मोनब्ला थांनाय समफोराव हयथ' बिथांमोना दिनैसिमबो खुंथायावनो थाबाय थागौमोन। दा बेखायनो दिनै इउपिपिएल बिजेपि एजिपि जिएसपिनि हेंथायै गोख्रोङै नांनो हाग्रा बिजाथि दङ होनना आं सानाखै, आरो बिथांमोना गोख्रों नङा, रायजो राजायासो गोख्रों। दिनै तामुलपुरनि रायजो राजाया गोख्रों, आरो बेखायनो गोख्रों रायजो राजाफोरजों इउपिपिएलआ दङ, बिजेपिआ दङ, जिएसपिआ दङ आरो एजिपिआ दङ। आङो 1 लाखनिबो बारा भट मोननानै देरहागोन 100%। दा नोंथाङा तामुलपुर मेसेज होनो लुबैयो? आं तामुलपुर बासिनो दिनै मोनसे मेसेज होनो लुबैयो, दिनै नमिनेसन साबमिट खालामखांनायनि उनाव, जे तामुलपुरखौ गंसे आदर्श जिल्ला हिसाबै जों दानो थांगासिनो दङ प्रमद बर' सारनि दैदेननायाव आरो इउपिपिएलनि दैदेननायाव।